কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ কৃষ্ণৰ প্ৰিয় ভকত ভাৰ্যাৰ বচনে কৃষ্ণ দৰ্শনে চলিলন্ত দ্বাৰকাক ৰাম ৰাম আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ কৃষ্ণৰ প্ৰিয় ভকত ভাৰ্যাৰ বচনে কৃষ্ণ দৰ্শনে চলিলন্ত দ্বাৰকাক ৰাম ৰাম কৃষ্ণ ৰে তান মহামিত্ৰভূতি পঢ়ন্তে গুৰু গৃহত খাইবে খুন্তিবাক একোকে নাহিকে বস্ত্ৰহীন শৰীৰত ৰাম ৰাম আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ কৃষ্ণৰ প্ৰিয় ভকত ভাৰ্যাৰ বচনে কৃষ্ণ দৰ্শনে চলিলন্ত দ্বাৰকাক বান্ধৱ কৃষ্ণ ৰাম ভাৰ্যাৰ বচন শুনিয়া ব্ৰাহ্মণে স্থিৰ কৰিলন্ত মতি কৃষ্ণ দৰ্শনে মোৰ মহালাভ যাইব দ্বাৰকাক প্ৰতি ৰাম বান্ধৱ কৃষ্ণ 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 ভাৰ্যাক বুলন্ত যি পাৰাসদেশ আনি দিয়া জানতে উঠি শুনিয়া ব্ৰাহ্মণী মা
বুলন্ত চাউল চিৰা 4 মুঠি ৰাম ৰাম ভাৰ্যাক বুলন্ত যি পাৰা সদেশ আনি দিয়া জানতে উঠি শুনিয়া ব্ৰাহ্মণী মাগিয়া নীলন্ত চাউল চিৰা 4 মুঠি কৃষ্ণক দেখিবে কত বেলি পাওঁ মনে গুণি নিজ বৰ সেনাৰ বাজুক চৰাই 3 দ্বাৰ পালে গৈ অভ্যন্তৰ ৰাম ৰাম ভাৰ্যাক বুলন্ত যি পাৰা সদেশ আনি দিয়া জানতে উঠি শুনিয়া ব্ৰাহ্মণী মাগিয়া নীলন্ত চাউল চিৰা 4 মুঠি শুনিয়া ব্ৰাহ্মণী মাগিয়া নীলন্ত চাউল চিৰা 4 মুঠি ও হৰি ও হৰি ৰাম নাৰায়ণ ৰাম হৰি ও হৰি ৰাম নাৰায়ণ দয়াময় দয়া কৰা কৃপাময় কৃপা কৰা ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা দয়াময় দয়া কৰা কৃপাময় কৃপা কৰা ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা ৰাম ৰাম দিন দয়া কৰ দয়াময় দয়া কৰা জগত ঈশ্বৰ দয়াময় দয়া কৰা সাক্ষাতে লক্ষীৰপতি ৰাম ৰাম চৰণে চপাই ধৰা ৰাম ৰাম মই দয়া কৰা কৃপাময় কৃপা কৰা ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা ৰাম ৰাম তোমাৰ নিকাৰ দয়াময় দয়া কৰা দেখিয়া জীৱন্ত দয়াময় দয়া কৰা অনেক ধন সম্পত্তি ৰাম ৰাম চৰণে চপাই ধৰা ৰাম ৰাম দয়াময় দয়া কৰা কৃপাময় কৃপা কৰা ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা দয়াময় দয়া কৰা কৃপাময় কৃপা কৰা ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা ভৱসাগৰতে পৰি তলে গলো চৰণে চপাই ধৰা চৰণে চপাই ধৰা চৰণে চপাই ধৰা ও ৰাম জয় হয় কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম নামৰ 10 অপৰাধ মাৰ্জনা কৰিয়ে হৰি বোলা কৃষ্ণ।